পকৰি দেৰি আছে নেকি? যি নহওক আৰু যি নহওক মানুহ কম হৈছে কিন্তু আমি আপোনাক স্বাগতম জনাইছো। গ্ৰন্থমেলাৰ বাকৰি মুখৰিত হৈছে। কালি হ'ব মানে কালি 1 জানুৱাৰী নহয় কালি ফুৰিব আহিব বহুতৰ কালিও বন্ধ থাকে তো বহুত মানুহ Present from Wisdom Mock community. On behalf of them, I thank you each and everyone for this beautiful evening. Thank you very much. হেৰি কল্যাণী বুক ষ্টল আহে নেকি এবাৰ তো আমাৰ মোৰ মেইনটো অসম প্ৰকাশন পৰিষদ মেইনটো তাতে এখন ফুটেজ ল'ব লাগে বিচাৰা শেষ নাই তেতিয়াই বিচাৰা শেষ হ'ব কিন্তু কাৰণে মোৰ মই কৈছোঁ দেখোন APSCত যদি ভাল কৰে তেতিয়াহ'লে IPS বিচাৰিব এই আনন্দ মিশ্ৰ IPS হোৱাৰ পিছতো প্ৰত্যেকজন মাক বাপেক প্ৰত্যেকজন অভিভাৱক চাওক এইবোৰ আপোনালোকৰ ল'ৰা ছোৱালীয়ে কেনেকৈ দাস হৈ কোনো আশা নাই ভৰসা নাই আকাংক্ষা নাই কেনেকৈ পঢ়ি আছে এটা তলৰ পদাৰ্থ হৈ গ'ল মোৰ এটাই কামৰ অনুৰোধ এনেকৈ এটা প্ৰজন্মক শেষ হৈ যাবলৈ বহুত বহুত ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যদিও ফটোগ্ৰাফ লৈ 15 ছেকেণ্ড সময় দিয়া হৈছে অসম গ্ৰন্থমেলাৰ এগৰাকী বিষয়ববীয়াক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ অসম গ্ৰন্থমেলাৰ এগৰাকী বিষয়ববীয়াক মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ ইয়াৰ পিছত আৰু গোৱালপাৰাত আছে শেষৰখন আৰু আগৰ ঠিক একেদৰে আমি এই বিশেষ পুৰস্কাৰটো আগবঢ়াইছিলোঁ